হেল্ল' বন্ধুসকল, মই জাহাংগীৰ আলম খানে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এডুকেশ্যন ষ্টেচনত স্বাগতম জনাইছোঁ। আজি মই ভাৰতীয় সংবিধানৰ লগত জড়িত অতিকৈ গুৰুত্বপূৰ্ণ কেইটিমান প্ৰশ্ন আলোচনা কৰিম। এইটো আমাৰ ভাৰতীয় সংবিধানৰ লগত জড়িত দ্বিতীয়খন ভিডিঅ'। চ' ইয়াৰ ওপৰত মই প্ৰথমতে এটা ভিডিঅ' বনাই থৈছোঁ। চ' আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ চাই ল'ব। চ' আহক আমি বেছি টাইম নষ্ট নকৰাকৈ আমি প্ৰশ্নলৈকে যাওঁ। চ' চাব, আমাৰ আজিৰ প্ৰথমটো যিটো প্ৰশ্ন হয়, প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? আমাৰ যিটো সংবিধান, আমাৰ সংবিধানত কিমানটা অনুচ্ছেদ অন্তৰ্ভুক্ত আছে? চ' ইয়াতে অপশ্যন কেইটা চাই ল'ব আপোনালোকে। অপশ্যন কেইটা হৈছে ক্ৰমে 235টা, 405টা, 495 আৰু 395। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব ডি, ঘ নম্বৰ, সেইটো হৈছে 395। চ' আমাৰ সংবিধানত টোটেল 395টা আৰ্টিকল, তাৰমানে অনুচ্ছেদ আছে। আহক আমি দ্বিতীয়টো প্ৰশ্নলৈকে যাওঁ। দ্বিতীয়টো প্ৰশ্ন হৈছে সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? আমাৰ যিটো ভাৰতীয় সংবিধান, এই সংবিধানখন সংবিধান সভাই প্ৰস্তুত কৰিছিল। চ' এই যিটো সংবিধান সভা আছে, এই সংবিধান সভাৰ প্ৰথমটো অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? চ' আমাৰ অপশ্যন কেইটা আছে, ক্ৰমে চাব। 9 ডিচেম্বৰ 1946, 9 ডিচেম্বৰ 1945, 9 ডিচেম্বৰ 1947 আৰু 9 জুলাই 1945। চ' ইয়াতে আমাৰ কাৰেক্ট এনচাৰটো হ'ব এ, ক, 9 ডিচেম্বৰ 1946। চ' আহক এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 3লৈকে যাওঁ। কুৱেশ্যন নম্বৰ 3টো আছে, চাব, সংবিধান সভাৰ সংবিধান ৰচনা কৰিবলৈ কিমান দিন লাগিছিল? আমাৰ যিটো সংবিধান সভা আছে, সংবিধান সভাই কিমান দিনৰ ভিতৰত ভাৰতীয় সংবিধানটো প্ৰস্তুত কৰি ওলাইছিল? চ' ইয়াত অপশ্যন কেইটা আছে। নাম্বাৰ 1 ইয়াৰ 1 বছৰ 10 মাহ 17 দিন, বিটো হ'ল 2 বছৰ 11 মাহ 17 দিন, চিটো আছে 2 বছৰ 4 মাহ 10 দিন, আৰু ডি নম্বৰটো হৈছে 3 বছৰ 10 মাহ 17 দিন। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰটো হ'ব বি, 2 ইয়াৰ 2 বছৰ 11 মাহ 17 দিন। চ' আহক এতিয়া আমি কুৱেশ্যন নম্বৰ 4 চাওঁ। কুৱেশ্যন নম্বৰ 4টো হৈছে ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে? চ' ইয়াত অপশ্যন কেইটা আছে, 12টা, 14টা, 22টা আৰু 25টা। চ' ইয়াৰে মাজত কাৰেক্ট এনচাৰটো হ'ব 22টা, 22টা। ভাৰতীয় সংবিধানত অধ্যায় আছে 22টা। ইয়াৰ আগত এটা প্ৰশ্ন পাইছোঁ যিটোত অনুচ্ছেদ সোধা হৈছে। যদি অনুচ্ছেদ বুলি আহে তেতিয়াহ'লে 395টা আৰু অধ্যায় হৈছে 22টা। চ' আহক এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 5ত আহোঁ। সেইটো হৈছে ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? চ' ইয়াতে অপশ্যন কেইটা আছে, এ, কত 10টা, খত 14টা, গত 12টা আৰু ঘত 16টা। চ' ইয়াতে আপোনাৰ কাৰেক্ট এনচাৰ হ'ব চি, 12, 12টা। চ' আপোনালোকে এই বস্তুটো অলপ মনত ৰাখিব যে যদি অনুসূচী বুলি আহে, দেটছ মিন আৰ্টিকল যদি আহে, তেতিয়াহ'লে 395টা হ'ব। যদি পাৰ্ট বা অধ্যায় বুলি আহে তেতিয়াহ'লে 22টা, আৰু যদি শ্বেডিউল বা অনুসূচী বুলি থাকে তেতিয়াহ'লে আপোনাৰ হ'ব 12টা। চ' এইখিনি বস্তু অলপ মনত ৰাখিব। এতিয়া হওক আমি নেক্সট কুৱেশ্যন নম্বৰ 6ত আহোঁ। কুৱেশ্যন নম্বৰ 6টো হৈছে মৌলিক কৰ্তব্য কোনটো সংশোধনীত অন্তৰ্ভুক্ত কৰা হৈছে? আমাৰ যিখিনি মৌলিক কৰ্তব্য আছে, এই কৰ্তব্যখিনি প্ৰথমতে ভাৰতীয় সংবিধানত উল্লেখ নাছিল। চ' পিছত মৌলিক কৰ্তব্যখিনি অন্তৰ্ভুক্ত কৰা হৈছে। চ' এই মৌলিক কৰ্তব্যখিনি কোনটো সংশোধনীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছে? চ' ইয়াতে আমাৰ অপশ্যন কেইটা আছে, চাব। নাম্বাৰ 1 দিছে 44 নং, বিত দিছে 42 নং, চিত আছে 73 নং আৰু ডিত আছে 52 নং। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব বি, 42, 42তম সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া হওক আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7। চ' কুৱেশ্যন নম্বৰ 7টো হৈছে ভাৰতীয় সংবিধানৰ 42 নং সংশোধনী কেতিয়া কৰা হৈছিল?
যেটা আমাৰ 42 এমেণ্ডমেণ্ট আছিল ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইটো কেতিয়া কৰা হৈছিল সবৰ অপশ্যন কেইটা আছে ক্ৰমে চাব ক 1976 বি টু দিছে 1974 সি 1987 আৰু ডি 1967 সো ইয়াৰে আমাৰ যেটো কাৰেক্ট এনসাৰটো হ'ব এ 1976 সো 1976 ত 42 এমেণ্ডমেণ্ট যেটো আছে 42তম সংশোধনীটো কৰা হৈছিল বন্ধুসকল যদি মোৰ ভিডিওটো ভাল লাগি আছে অনুগ্ৰহ কৰি আপোনালোকে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডলৈকে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো এটা হক আমি কোৱেশ্চন নম্বৰ 8 ত আহো কোৱেশ্চন নম্বৰ 8 টো হৈছে ভাৰতীয় সংবিধানৰ অবজেক্টিভ ৰিজল্যুশন কেতিয়া পাস কৰা হৈছিল যিখিনি ভাৰতীয় সংবিধানৰ উদ্দেশ্য আছে এই উদ্দেশ্য কিনি কেতিয়া পাস কৰা হৈছিল এটো আমাৰ অপচনত আছে চাব এত আছে 22 জানুৱাৰী 22 জানুৱাৰী 1946 বি আছে 22 জানুৱাৰী 1947 সি আছে 22 জানুৱাৰী 1948 আৰু ডি নম্বৰ আছে 22 জানুৱাৰী 1949 সো ইয়াৰে যেটো কাৰেক্ট এনসাৰটো হ'ব বি 22 জানুৱাৰী 1947 সো 22 জানুৱাৰী 1947 ত ভাৰতৰ যেটো সংবিধানৰ অবজেক্টিভ ৰিজল্যুশন আছে অবজেক্টিভ ৰিজল্যুশনটো পাস কৰা হৈছে এটা আমাৰ নেক্সট কোৱেশ্চনলৈকে আহো নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 9 যে 42 নং 42 নং সংশোধনীত তলৰ কোনটো ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে আপোনালোক সকলোৱে কি জানি গমে পায় 42 নং সংশোধনীটো বহুত গুৰুত্বপূৰ্ণ সংশোধনী আছিল যেটো সংশোধনীৰ মাজেদি বহুত বিলাক নতুন বস্তু ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে সো ইয়াৰে তলৰ যিখিনি অপচন আছে ইয়াৰে পৰা কোনটো 42 নং সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে সো ইয়াতে এত চাব সমাজবাদী বুলি আছে বিত আছে গণতান্ত্ৰিক সিত পুঁজিবাদ আৰু ডিত এটাও নহয় বুলি আছে সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব সমাজবাদী ভাৰতীয় সংবিধানত 42 নং সংশোধনীৰ দ্বাৰা সমাজবাদী শব্দটো অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ উপৰি আপোনালোকে এখিনি মনত ৰাখিব যে এই 42 নং সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে বা লগতে যিখিনি আমাৰ মৌলিক কৰ্তব্য আছে মৌলিক কৰ্তব্যখিনিও অন্তৰ্ভুক্ত কৰা হৈছে 42 নং সংশোধনীৰ দ্বাৰা এটা হক নেক্সট কোৱেশ্চন আমাৰ লাষ্ট কোৱেশ্চন যেটো কোৱেশ্চন নম্বৰ 10 হেতু হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতবৰ্ষক এখন জাতিসমূহৰ সংঘ বুলি কোৱা হৈছে বা উল্লেখ আছে যে আমাৰ সংবিধানৰ কোড আমাৰ ভাৰতক জাতিসমূহৰ সংঘ বুলি কোৱা হৈছে সো ইয়াতে অপচনত আছে এত আছে 3 নং অনুচ্ছেদ বিত আছে 2 নং অনুচ্ছেদ সিত আছে 1 নং অনুচ্ছেদ আৰু ডিত আছে 4 নং অনুচ্ছেদ সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব সি 1 নং অনুচ্ছেদ সো ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতবৰ্ষক এখন জাতিসমূহৰ সংঘ বুলি কোৱা হৈছে সো আজি ইখিনিয়ে আশা কৰো মোৰ এই ভিডিওটো দ্বাৰা আপোনালোক উপকৃত হ'ব যদি ভিডিওটো ভাল লাগিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি কিবা প্ৰশ্ন থাকে কিবা সুধিব লগা থাকে তেতিয়ালে মোক কমেন্টছ বক্সত কমেন্ট কৰিব ধন্যবাদ